গাইজ এইখনে হ'ল দক্ষিণপাট সত্ৰ মেইন গেটখন আৰু লগত আছে এখন দোকান আৰু দোকানতে আছে ধৰক বিভিন্ন ধৰণৰ সামগ্ৰী আছে। আপোনালোকে আহিলে ল'ব পাৰে। এইখন গেটৰ দিয়ে বৰ্তমান আহিব লাগিব সত্ৰৰ ভিতৰলৈ আৰু সত্ৰৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিম। গেটৰ কাষতে আছে এটা প্ৰকাণ্ড পুখুৰী আৰু আজি আমাৰ সকলো সদস্য আহিছোঁ ঘৰৰ পৰা দক্ষিণপাট সত্ৰলৈ আহিছোঁ, যিহেতু আজি শৰাই দিয়া আছে আৰু শৰাই দিয়াত আহিছোঁ। দেখিছেনে কি সুন্দৰকৈ সজাই থৈছে, ঘৰ বুলিয়ে ক'ব পাৰে। আৰু ইয়াৰ ভিতৰত আছে আগৰ দিনৰ সামগ্ৰীৰ বস্তু আছে আৰু প্ৰথমতে আপোনালোকে আহিলে ইয়াত চাকি বন্তি দিব লাগিব। এজোপা তুলসী গছ দেখা পোৱা গৈছে আৰু আজি যিহেতু কাৰেণ্ট নাই সেইটো কাৰণে দেখা পোৱা নগ'ল। আৰু কি সুন্দৰকৈ গজি আছে চাওকচোন পদুম ফুল। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মাজুলী দক্ষিণপাট সত্ৰ। এয়া হ'ল দক্ষিণপাট সত্ৰৰ দৃশ্যই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখনে হ'ল বহা হয় আৰু বহাৰ ভিতৰত বৰ্তমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু দেখিছেনে আমাক কি সুন্দৰকৈ বহিবলৈ দিছে। আৰু বহাৰ ভিতৰত আছে বাবা থান, শিৱ বাবা থান আছে আৰু যিহেতু আমি মন্দিৰ বুলি কওঁ। আৰু এইখনে হ'ল বাবা থান, কি সুন্দৰকৈ ৰখাই থৈছে। আৰু আপোনালোকেও ইয়াত আহিব দক্ষিণপাট সত্ৰ মাজুলী। সঁচাই ইয়াত আহি বহুত ভাল লাগে আৰু আপোনালোকেও আহিব, চাবহি সত্ৰখন চাব আৰু সত্ৰত কি আছে আপোনালোকেও চাব পাৰিব। আপোনালোকেও শৰাই দিম বুলি ক'লে দিব পাৰিব, চাকি বন্তি দিম বুলি ক'লে দিব পাৰিব। দেখিছেনে ভক্তসকলে আহি পেলাই ইয়াত চাকি বন্তি দিছে, আপোনালোকক দেখুৱাইছোঁ। আৰু মানে ক'বলৈ ভাষা নাইকিয়া গাইজ, মানে সুন্দৰ লাগিছে। ভিডিঅ' কৰাতকৈ চাই ভাল লাগে ধৰক। আৰু যিহেতু ইয়াত আহিছোঁ ভাবিলোঁ এটি ভিডিঅ' বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। চাই থাকিব স্ক্ৰীণৰ শেষলৈকে ভিডিঅ'টো। আৰু ইয়াত আমাক খোৱা বোৱা দিছে বিন্দাছ। সত্ৰৰ ভিতৰত বাৰীখনকে এবাৰ চাই লওঁ আহকচোন বন্ধু বান্ধৱীসকল। আৰু আপোনালোকে দেখিবলৈ পাইছে সত্ৰৰ ভিতৰত আম, কঁঠাল গছ, বিভিন্ন ধৰণৰ বস্তু আছে দেখা পোৱা গৈছে। আৰু আমি এতিয়া দক্ষিণপাট সত্ৰত পৰা চামগুৰি সত্ৰত যাম। চামগুৰি সত্ৰতো বন্তি চাকি দিবলৈ আছে যিহেতু টাইম হৈ গ'ল। আৰু এতিয়া দক্ষিণপাট সত্ৰত শৰাই দি হৈ গ'ল, বন্তি চাকি জ্বলাই হৈ গ'ল। আৰু এতিয়া আমি ওলাইছোঁ দক্ষিণপাট সত্ৰৰ পৰা চামগুৰি সত্ৰলৈ ওলাইছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।